ঐ এইবিলাক কাম মই কৰি থাকিব নোৱাৰো দেই তোক মই যিটো কৈছো সেইটো কৰ কাণত ধৰা আৰু উদ্বহ কৰ কিয় কৰিম মোৰ কি লাজ সন্মান নাই নেকি এজনী ছোৱালী মতে মই উঠা বহা কৰিম কিয় নকৰ হা কিয় নকৰ আৰু পাবি কিয় নকৰ কৰিছো ঐ ছোৱালী হ'ব আৰু দে মোৰ গাডাল বিষাই গৈছে নহ'ব তোৰ গাডাল বিষালে নহ'ব তোৰ চকুটোও বিষাব লাগিব আচলতে তোৰ মই চকুটোও উলিয়াই আনিম ঐ ছোৱালী ৰচোন আচলতে মোৰ ভুলটো কি কচোন তোৰ যিটি ছোৱালী চাবলৈ লাজ নালাগে হা যিদিনাখন তোৰ চকুটো উলিয়াই আনিম নহয় তই তেতিয়াহে গম পাবি কথা সেইটোহে মানে ঐ চা ল'ৰা মোৰ আগত হাঁহি নিদিয় খাবি কোনোবা এদিনা তোক একে খুচাই দাঁতকেইটা ভাঙি পেলাম ইছৰাম তোক যোনটো ল'ৰাই বিয়া পাতিব তাৰ কথা ভাবিলেই মোৰ বেয়া লাগে তাৰ কপাল ভাল কাৰণেইতো মোৰ নিচিনা ছোৱালী এজনী পাব ঐ ল'ৰা কি ভাবি আছ যাও বল হ'ব দে বল যাও হেই কিমাননো আৰু ঘৰতে সোমাই থাকিম অলপ ওলাই যাওঁ মাজনী তই এতিয়া ডাঙৰ হলি তোৰ গাত কথা লাগিব হ'ল আৰু আপোনাৰ মহাভাৰতখন মেলিবলৈ আপুনি আপোনাৰ কাম কৰক মই নিজৰ কাম কৰোঁ হ'ব যা ক'ত মৰ মই থাকোঁ হ'ব দে পাগলী তই বুলি জানিছো মই হাতে কয় এতিয়া কিয় মাতিছিলি তোক আজি ডাঙৰ কথা এটা ক'বলগীয়া আছিলে বেছি ডাঙৰ কথা নকবি দেই তোৰ যদি কথা শুনি মই ইয়াতে বেহুচ হৈ যাওঁ চব সময়তে ফটোমিবোৰ কৰি নাথাকিবিচোন ছোৱালী হ'ব দে ক কথাটো এতিয়া পঢ়ি শুনি একো হ'ব নোৱাৰিলোঁ ঘৰখনৰ খেতি বাতি কৰিয়ে চলি আছোঁ মা দেউতাৰ ভৰসা ময়ে বয়সো বাঢ়ি আহিছে এতিয়া হ'ব দে কি ক'ব বিচাৰিছ ডাইৰেক্ট ক মানে তইতো জানই ময়ো তোক ভাল পাওঁ তই মোক ভাল পাওঁ কিন্তু দুয়োটাই ক'বলৈ কিয় ইমান সাহস কৰা নাই হ'ব তইচোন এতিয়া ক'লি আৰুনো কি বেলেগকৈ ক'ব লাগে কিন্তু একেলগে থকা কথাটোহে এতিয়া ক'ব নোৱাৰিম দেউতা ঢুকুৱা আজি এবছৰ পাৰ হৈ গৈছে তেনেস্থলত মই এতিয়া মাকো অকলে এৰি থৈ আহিব নোৱাৰোঁ মানুহজনী কি হ'ব এবাৰ ভাবি চাইছনে কিন্তু সেইবুলি সময় ৰখি থাকিব জানো এতিয়া সেইবোৰ কথা বাদ দে নহ'লে ঘৰত মহাৰণীয়ে মোক গালি দিব তই এতিয়া বহ দেই মই যাওঁ চাহ লওক দিয়ক পিছে হেৰি নহয় আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই নেকি তাকেহে সেইদিনা লিষ্টখন চাবলৈ যাওঁতে নামটো নেদেখিলোঁ পাছত পঞ্চায়তৰ কাৰো লগত যোগাযোগ কৰা নাই নেকি সেইদিনাখন পঞ্চায়তলৈ গৈছিলোঁ বাৰু ছাৰ সোমাব পাৰোঁনে আহক বহক হেল্ল' আৰু কিছু সময় পিছত গৈ আছো ঠিক আছে কওকচোন আপোনাৰ কি সমস্যা আছিল ছাৰ এইখন লওক ছাৰ মানে আমি চৰকাৰী ঘৰৰ কাৰণে আগৰ পৰা আবেদন কৰি আছোঁ কিন্তু এইবাৰো আমাৰ লিষ্টত নাম নাই ঘৰখনত চৰকাৰী চাকৰি তাকৰি বুলিবলৈও একো নাই কিবা কৰি আমাৰ ঘৰটো আনি দিয়কচোন আপোনাক মই হাত জোৰ কৰি কৈছোঁ এতিয়া মই এফালে যাওঁ আপুনি অহা দেওবাৰলৈ মোৰ ঘৰলৈকে আহিব হেৰি নহয় এইখন আপুনি এতিয়া ঘৰলৈকে লৈ যাওক ইয়াত থাকিলে হেৰাই যাব পাৰে আহোঁতেনে লৈ আহিব ঠিক আছে ছাৰ হ'ব গৈ আছোঁ ৰ'বা
এইবাৰ সভাপতিজন ভালেই। তেওঁ দুখীয়া মানুহক সহায় কৰি খুব ভাল পায়। তেওঁ দুখীয়া মানুহক সহায় কৰা মই নিজ চকুৰে দেখিছোঁ। তাকেহে পায়, কি হয় নাজানো আৰু, চব ভগৱানেহে জানিব। মাজনী, মই যাওঁ, তই কলৈকো নাযাবি আকৌ, ঘৰতে থাকিবি। হ'ব দে যা। ছাৰ, আপুনি বহক। ভালনে ছাৰ? ভালেই বাৰু। ছাৰ, আপোনাক যে কৈছিলোঁ এইখন দৰখাস্ত লওক। ঠিকে আছে, আপুনি দৰখাস্তখন দিলে, ভাল কৰিলে। কিন্তু আপোনাৰ লগত মোৰ এটা চৰ্ত আছে। কি চৰ্ত ছাৰ? আপোনাক মই চৰকাৰী ঘৰটো দিব পাৰিম, যদিহে আপুনি আপোনাৰ ছোৱালীজনীক মোলৈ বিয়া দিয়ে। কি? হয়, আপুনি ঠিকেই শুনিছে। প্ৰত্যেকটো বস্তুতে স্বাৰ্থ থাকেই, আৰু আজিকালি কিবা এটা নিদিলে কিবা এটা পোৱাটো বহুত টান হৈছে, বুজিছেনে? গতিকে মই ভাবোঁ আপুনি ছোৱালীজনী মোলৈ বিয়া দিয়ক। আৰু মোৰতো সকলো আছেই ন, তো একো নাই, টেনশ্যন কৰিবলগীয়া কথা নাই। ছাৰ, হঠাতে মই সেইবোৰ সিদ্ধান্ত দিব নোৱাৰোঁ নহয়, মই অলপ ভাবি চাব লাগিব। আপুনি ভাবি চাওক, আৰু আপোনাৰ ফোন নম্বৰটো মোক এবাৰ দি থৈ যাব। ছাৰ, ফোন নাম্বাৰটো একো নহয়, আপুনি চিন্তা কৰিব নালাগে, মই ডিষ্টাৰ্ব নিম। আপুনি মোক ফোন নম্বৰটো দি থৈ যাব পাৰে। হ'ব বাৰু। হেল্ল', ঐ ক'ত আছ গৰু? মই ঘৰতে, কচোন। অলপ নদী পাৰলৈ আছোন, কথা অলপ আছে তোৰ লগত। তোৰ পৰা শান্তি নাই দেই। হ'ব দে, মই গৈছোঁ, তই আহ। হ'ব হ'ব, জল্দি আহ। হ'ব দে। তই এতিয়া কিয় মাতিছিলি? আমাৰ ঘৰটো কাম হৈ গ'ল। হে, বৰ ভাল কথা দেখোন। তাকেহে আজি মায়ে সভাপতিৰ ওচৰলৈ গৈ চব কাম ঠিক কৰি থৈ আহিছেগৈ। ভালে হৈছে দে। আচলতে কিছুমানে যোনে পাব লাগে তাক নিদিয়ে, 2-3বাৰ পোৱা বৰকহে দি থাকে। আমাৰ সমাজখনৰ মানুহবোৰ তেনেকুৱাই, কি কবি আৰু। তাকে আমাৰ ঘৰটো হোৱাৰ পিছত তেতিয়া আমাৰ বিয়া ফিক্স আৰু। কি? হেল্ল', হেল্ল', কওক। শুলেই নেকি? নাই, শুবলৈ লৈছোঁহে। মই কোৱা চৰ্তটো আপুনি কিবা এটা ভাবিছেনে? চাওক, মোৰতো এতিয়া বয়স সাৰি যোৱা নাই ন, মোৰ কি নাই যিটো আপোনালোকে কল্পনাই কৰিব নোৱাৰে। সকলোখিনি মোৰ ওচৰত আছে। গাঁৱত মোৰ এটা সন্মান আছে, পইচা, গাড়ী ঘোঁৰা, ধন সম্পত্তি সকলো আছে। নাই, মই এতিয়া সেইবোৰ ভবা নাই। মই ভাবোঁ আপুনি এইটো একো চিন্তা কৰিবলগীয়া বিষয় নহয়। আপোনাৰ ছোৱালীক মোলৈ হাঁহি হাঁহি বিয়া দিব পাৰে। মই তাইক এতিয়া বিয়া দিবলৈ বিচৰা নাই। ঠিক আছে তেতিয়াহ'লে, আপুনি যিটো বিচাৰি আছিলে সেইটো আৰু আপুনি আশা কৰি লাভ নাই। মই আৰু আপোনাক কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰোঁ। হ'ব দিয়ক, ৰাখিছোঁ। মা, কি হ'ল? মা, এফালে আহা। গৈছোঁ। এফালে আহা। কি হ'ল মাজনী, ইমানকে চিঞৰি আছো যে? এইবোৰ কি মা? আচলতে মাজনী, মই এইবোৰ বাধ্যত পৰিহে কৰিবলগীয়া হৈছে, নহ'লে সভাপতিজনে আমাক ঘৰ নিদিলেহেঁতেন। কি? ইমান অভদ্ৰ মানুহ নে? নিজৰ স্বাৰ্থৰ বাবে এজনী বিবাহিতা মানুহৰ লগত এনে কাম কৰিছে। আচলতে কি জান, এই মুখাৰ আৰৰ মুখবিলাক চিনি পাবলৈ আমাক সময় লাগে। চি খুৰীৰ গাত অকণো ভুল নাই। সেই সভাপতিটোৱে নিজৰ সন্তুষ্টিৰ বাবে খুৰীক ব্যৱহাৰ কৰিলে। আমি কি কৰোঁ এতিয়া কচোন? আমি তাৰ ওপৰত মাত মাতিব নোৱাৰোঁ। সিহঁত বহুত ডাঙৰ মানুহ, টকা থকা মানুহ, সিহঁতৰ চিনাকিও বহুত। কিন্তু তই চাবি, তাৰ গাঁৱত আত্মসন্মান বোলা বস্তুটোৱে নাইকিয়া কৰি দিম। চবেই জানিব লাগিব সি যে এটা বেইচা আৰু অভদ্ৰ।